নমস্কাৰ আকৌ আহিলোঁ আপোনালোকৰ ওচৰত আপুনি জানে যে মাজে মাজে এনেকুৱা ভিডিঅ' লৈ পেলাই মই আহোঁ কিছু আমাৰ শাৰীৰিক কিছুমান ব্যাধি বা কিছুমান ৰোগৰ বিষয়ে অকণমান আপোনালোকৰ লগত আলোচনা কৰিবলৈ যাতে আপোনালোক এই ৰোগবিলাকৰ বা এই প্ৰব্লেমবিলাকৰ বিষয়ে আপোনালোকে সজাগ হওক আৰু যাতে সোনকালে সেইটোৰ এগেইনষ্টত আপোনালোকে ষ্টেপ লওক বা ডক্টৰৰ ওচৰত যাওক যাতে কোনো এজন ৰোগী যাতে লেট ষ্টেজলৈকে ৰখি নাথাকে তেওঁলোকে যাতে আৰ্লি ষ্টেজতে ট্ৰিটমেণ্টটো পায় বা বেমাৰবোৰৰ কাৰণে তেওঁলোকে যাতে ঘৰতে কিছুমান নিজে নীতি নিয়ম অৱলম্বন কৰিব পাৰে সেইকাৰণে আচলতে মই ভিডিঅ'বোৰ বনাওঁ আজি যিটো টপিক আমাৰ এইটো আগতে বহুতবাৰ কমেণ্টত বা মেছেজত মোক বহুতে সুধিছে যে চকুৰ তলৰ যেতিয়া গুৰিবোৰ যেতিয়া ক'লা পৰে মানে আমি যিটো ডাৰ্ক চাৰ্কলছ বুলি কওঁ এৰাউণ্ড আই আমাৰ চকুৰ চাৰিওফালে যিটো ক'লা পৰে এইটো কি কাৰণত পৰে আৰু ইয়াৰ ট্ৰিটমেণ্ট কি আমি কিবা মেডিচিন খাব লাগে নে এইটো তেনেকৈ নিজে নিজে ভাল হৈ যায় নে আমি ঘৰতে কিছুমান বস্তু খোৱা বস্তু বা কিছুমান লগোৱা বস্তু নিজে আমি তৈয়াৰ কৰি পেলাই আমি ইয়াক নিৰাময় কৰিব পাৰোঁ চাওক সকলোৱে বিচাৰে এটা ভাল ফেচ এখন বিচাৰে ভাল স্কিন বিচাৰে আৰু মানুহৰ সৌন্দৰ্যটো সেই চকুত লুকাই থাকে আৰু চকুৰ তলটো যদি গুৰিটো যদি ক'লা পৰে যেন তেওঁ অকণমান ৰোগী যেন তেওঁ অকণমান ভাগৰুৱা যেন তেওঁৰ ভিতৰে কিবা এটা বেমাৰ হৈ আছে তেনেকুৱা লাগে চ' সেই উজ্জ্বল চকু আৰু চাৰিওফালে যাতে কোনো ধৰণৰ ক'লা দাগ পৰি নাথাকে সেইটো সকলোৱে বিচাৰে চ' আমি সেইটো বিষয়ে আজি আলোচনা কৰিম মই ডক্টৰ সন্দীপন শৰ্মা আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব প্ৰথমে আহোঁ কাৰণবোৰ কি চাওক চকুৰ গুৰিটো ক'লা পৰাৰ মেইন প্ৰৱণতাটো এইকাৰণেই বেছি কাৰণ আমাৰ যদি গোটেই মুখমণ্ডলখন আমি ভালকৈ চাওঁ তাত চবতে চৰ্বি থাকে আমাৰ ছালৰ তলত চৰ্বি থাকে কিন্তু আমাৰ চকুৰ তলৰ যিখিনি স্কিন হয় সেইখিনি একেবাৰে পাতল আৰু তাৰ তলত একেবাৰে কম চৰ্বি থাকে যাৰ ফলত ভিতৰৰ যিখিনি মাংসপেশী আৰু তেজৰ পৰিৱেশ নলীবিলাকৰ সেই ৰঙা আৰু ক'লা ৰঙৰ কাৰণে আচলতে এইবিলাক সহজে ক'লা পৰে আমাৰ ফেচত বাকী জেগাত চৰ্বি আৱৰণ এটা থাকে কাৰণে আমাৰ সেই ক'লা ৰংটো আমি দেখা নাপাওঁ চবতকৈ দৰকাৰী কথা এইটো আমি বুজিব লাগিব যে চকুৰ তলৰ যিখিনি গুৰিৰ স্কিনটো একেবাৰে পাতল একেবাৰে থিন স্কিন হয় এইখিনি আৰু তাৰ লগত চৰ্বি একেবাৰে নাথাকে কম্পেয়াৰ্ড টু বাকী এৰিয়া যিমান আমাৰ চৰ্বি থাকে ইয়াত চৰ্বি একেবাৰে কম থাকে চকুৰ তলত সোমাই যোৱা ধৰণৰ হয় আৰু আপোনাৰ সেইকাৰণে আমাৰ সেই ভিতৰৰ তেজ বা মাংসপেশীবিলাক ডাইৰেক্টলি দেখা মানে যিহেতু চৰ্বি এটা নাথাকে তাৰ কাৰণে এইখিনি ক'লা পৰাৰ চান্সটো বাঢ়ি যায় এটা কথা আমি কাৰণবোৰ কি নাম্বাৰ 1 হ'ল যে জেনেটিক্স কেতিয়াবা জেনেটিকেলি যদি আমাৰ দেখিছে আপোনাৰ মা দেউতাৰ বা বেলেগৰ পৰিয়ালৰ অলপ এনেকুৱা ক'লা পৰা প্ৰৱণতা এটা আছে তেতিয়া আপোনাৰ ক'লা পৰাৰ চান্সটো বেছি বাঢ়ি যায় তাৰ বাহিৰে আছে আপোনাৰ যদি হিমোগ্লোবিন কম থাকে চাব যেতিয়া হিমোগ্লোবিন কমি যায় তেজত আমাৰ যেতিয়া ৰক্তহীনতা হয় আপোনাৰ শৰীৰত তেতিয়া শৰীৰৰ বাকী অংশখিনি আপোনাৰ হয়তো বেছি হেতা পৰি যাব বগা পৰি যাব যিটো আমি কম বগা পৰি গৈছে হেতা পৰি গৈছে কিন্তু এইখিনি জেগা কম্পেৰেটিভলি আপোনাৰ ডাৰ্ক লাগিব ক'লা লাগিব গতিকে সেই এটা কাৰণ যদি আমাৰ তেজ কমি যায় খুব বেছি আপুনি ৰক্তহীনতাত ভোগে নাম্বাৰ 2 আপোনাৰ থাইৰয়ডৰ ৰোগ থাকিলেও কি হয় চকুৰ তলত এনেকুৱা ক'লা ডাৰ্ক চাৰ্কলছ এনেকৈ পৰিব পাৰে তাৰ বাহিৰে আছে যদি আপুনি চবতকৈ ইম্পৰ্টেণ্ট কথা যে টোপনি যদি আপোনাৰ দুটা কথা যদি ব্লাগাতকৈ বেছি টোপনি মাৰে সেইটোও বেয়া মানে অভাৰ শ্লিপিং কৰাটোও বেয়া আৰু যদি লেক অফ শ্লিপ হয় মানে যদি মানে টোপনিটো কম হয় তেতিয়াও বেয়া আমি এডিকুৱেট শ্লিপ এটা ল'ব লাগে নিয়মৰ টোপনি এটা মাৰিব লাগে বেছি টোপনি মাৰাও বেয়া কম টোপনি মাৰাও বেয়া সেই টোপনিটোৰ মাত্ৰাটো হ'ল 8 ঘণ্টা আমাৰ এটা প্ৰাপ্তবয়স্ক লোকৰ কাৰণে 8 ঘণ্টা আৰু যদি আমি সৰু ল'ৰা ছোৱালীৰ কথা ভাবোঁ তেতিয়াহ'লে এইটো 8 পৰা 10 ঘণ্টা তেওঁলোকক অলপ বেছি টোপনি লাগে বিকজ তেওঁলোক অকণমান গ্ৰ'য়িং ষ্টেজত থাকে আৰু আমাৰ বডি ৰেষ্টত থকাৰ সময়তে আমাৰ বেছিকৈ গ্ৰ' কৰে চ' ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 8 পৰা 10 ঘণ্টা হৈ যায় গতিকে মনত ৰাখিব যে চকুৰ ডাৰ্ক চাৰ্কলছৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে টোপনিটোৰ যাতে খুব এটা ভালকৈ মেইনটেইন কৰে বেছি হোৱা আৰু কম হোৱা দুটাই বেয়া নেক্সট কথা হ'ল কি টোপনিৰ টাইমিংটো যদি আপুনি কেতিয়াবা এনেকুৱা ৰিচাৰ্চত দেখাইছে যদি নৰ্মেল টোপনি মৰা টাইমতকৈ 3-4 ঘণ্টা ইফাল হৈ যায় দেৰি হৈ যায় তেতিয়াও ডাৰ্ক চাৰ্কলছ পৰে চাপ'জ আপুনি সদায় 10টা বজাত শুৱে কিন্তু কেতিয়াবা আপোনাৰ কিবা এটা প্ৰগ্ৰেমৰ কাৰণে বা কিবা এটা পূজা বা কিবা এটা বিয়া এখনৰ কাৰণে আপুনি 2টাত শুলে হয়তো আপুনি 2টাৰ পৰা 8 ঘণ্টা মেইনটেইন কৰি পিছদিনা ৰাতিপুৱা 10টাতে উঠিব কিন্তু সেইটো ইম্পৰ্টেণ্ট নহয় যদি টাইমিংটো ইফাল কৰা যায় আজি এটা টাইমত শুলে কালি এটা বেলেগ টাইমত শুব তেতিয়াও ডাৰ্ক চাৰ্কলছ পৰে এইটো খুব দৰকাৰী চ' টোপনিৰ বিষয়ে মই ক'লোঁ নেক্সট হ'ল ডায়েটটো খুব ইম্পৰ্টেণ্ট আৰু আপুনি যদি বেছি জাংক ফুড অইলি ফুড খুব বেছি এনেকুৱা ধৰণৰ পেকেটেড ফুড এইবিলাক বেছি বস্তু খায় আৰ্টিফিচিয়েল বস্তু বেছিকৈ খায় তেতিয়া আপোনাৰ
ডাৰ্ক চাৰ্কলছ পৰাৰ চান্সটো বহুত বাঢ়ি যায় কম্পেয়াৰ্ড টু যদি আপুনি নেচাৰেল ফুড আমি যদি ফ্ৰুটছ ভেজিটেবলছ এইবিলাক নিজে ঘৰত প্ৰিপেয়াৰ কৰি নিজে বনাই খায় তো কয় ন নিজে নিজৰ গাৰ্ডেনত মানে নিজৰ খেতিত হোৱা খাদ্য আৰু নিজৰ পাকঘৰত নিজৰ ৰান্ধনীশালত হোৱা খাদ্যটো বেষ্ট হয় এনেকুৱা নহয় যে বহুত মানে পেকেটেড আৰ্টিফিচিয়েল প্ৰিজাৰ্ভেটিভছ দিয়া ফুড মানে তাত বহুত ধৰণৰ মছলা দিয়া খাদ্য এইবিলাক আমাৰ চকুৰ ডাৰ্ক চাৰ্কলছৰ কাৰণে বেয়া তো মানে সদায় আপোনাৰ যিটো ডায়েট হ'ব লাগে ইট শুড বি ভেৰি ৰিচ ইন ফ্ৰুটছ এণ্ড ভেজিটেবলছ কথা তো ডায়েটৰ বিষয়ে কৰোঁ নেক্সট হ'ল ডিহাইড্ৰেশ্যন মানে যদি শৰীৰত পানীৰ পৰিমাণটো বহুত বেছি কমি যায় তেতিয়া কি হয় যিকোনো কাৰণত আমাৰ আপুনি হয়তো গৰমৰ দিনত খুব বেছি আপুনি ঘামি আছে বা পানী বহুত সময় খোৱা নাই বা আপোনাৰ ডায়েৰিয়া হৈ আছে বা আপোনাৰ খুব বমি হৈছে শৰীৰৰ পৰা পানী বেছিকৈ ওলাই গৈ আছে তেতিয়া কি হ'ব বা ডায়েবেটিছ থকা লোকসকলৰ খুব বেছি পৰিমাণে পেচাব হৈ পানীটো ওলাই যায় ডিহাইড্ৰেশ্যন হয় তেতিয়া কি হয় চকুটো অট'মেটিকেলি শ্ৰাংকেনাইজ বুলি কওঁ ভিতৰত সোমাই যায় আৰু আল্টিমেটলি চকুৰ গুৰিটো ক'লা পৰা যেন লাগে চকুৰ গুৰিটো ক'লা পৰা আৰু এটা কাৰণ আছে কি আমাৰ যিটো লাইটৰ যিটো ৰশ্মি আপোনাৰ সন্মুখৰ পৰা পৰে তেতিয়াহ'লে আপোনাৰ ক'লা যেন নালাগে কিন্তু ওপৰৰ পৰা যেতিয়া পৰে নহয় এই যিটো আপোনাৰ ফ'ৰহেডৰ যিখিনি ব'ন আছে তাৰ ছায়াটোৰ কাৰণে কেতিয়াবা ক'লা লাগে আৰু সেইটো বেছি হৈ যায় যেতিয়া আমি চকুটো যদি ভিতৰৰ পিনে সোমাই যায় যেতিয়া আপোনাৰ ডিহাইড্ৰেশ্যন হয় গতিকে ডিহাইড্ৰেশ্যন এটা ইম্পৰ্টেণ্ট কাৰণ হ'ল যে আপোনাৰ কেতিয়াও চকু ক'লা পৰা নাই কিন্তু ছাডেনলি আপোনাৰ চকু ক'লা পৰিছে এইটো এটা কাৰণ নেক্সট হৈছে ছাপ'জ কিন্তু কিবা এটা বেমাৰৰ পৰা আপুনি উঠিছে ছাপ'জ আপোনাৰ যিকোনো এটা মানে নিউমনিয়া হৈছে বা টাইফইড হৈছে বা পেচাবৰ ইনফেকশ্যন হৈছে আপুনি বহুত সময় হস্পিটেলত আছে ভালকৈ খোৱা লোৱা কৰিব পৰা নাই তো তেনেকুৱা যদি আভ্যন্তৰীণ কিবা এটা বেমাৰত ভুগি থাকে নহয় তেতিয়াও আপোনাৰ চকুৰ গুৰিটো ক'লা পৰিব পাৰে তাৰ বাহিৰে আছে যদি খুব বেছি সূৰ্যৰ ৰশ্মি যদি আমাৰ ইউভি লাইটবিলাক আমাৰ চকুত পৰে তেতিয়াও চকুৰ আপোনাৰ ক'লা পৰিব পাৰে আৰু সেইকাৰণে আপুনি মানে যিমান পাৰে আচলতে ছানগ্লাছ পিন্ধাৰ ট্ৰাই কৰিব লাগে তো এইখিনি কথা তাৰ বাহিৰে আছে এলাৰ্জি আপুনি মন কৰিব যিবিলাক এলাৰ্জি বা এজমা থাকে এলাৰ্জি থকা লোকসকলৰ আপোনাৰ চকুৰ গুৰিটো ক'লা পৰা যেন লাগে তো এই এটা কথা এলাৰ্জি থকা লোকসকলৰো তেওঁলোকে এলাৰ্জি ট্ৰিটমেণ্টটো কৰিলে অট'মেটিকেলি এইটো লাহে লাহে গুৰিৰ যিটো ক'লা পৰা যিটো ডাৰ্ক চাৰ্কলছ পৰা এইটো লাহে লাহে কমি যায় তো বেচিকেলি এইখিনি হ'ল অভাৰঅল কথা এতিয়া আমি কি কৰিম চবতকৈ ইম্পৰ্টেণ্ট যে আমাৰ যদি ডাৰ্ক চাৰ্কলছ পৰিছে আমি কি কৰিম নাম্বাৰ 1 আগতে কৈছোঁ টোপনিটো টাইমত মাৰক টোপনি দেৰিকৈ লেট নাইট নাথাকিব এডুকেট মাৰক কমকৈ টোপনি নামাৰিব বেছিকৈও নামাৰো যিখিনি লাগে সেইখিনি টোপনি মাৰক ডায়েটটো খুব ভাল লওক খুব বেছি ফ্ৰুটছ ভেজিটেবলছ এইবিলাক খাওক 3 নম্বৰত খুব বেছি পানী খাওক পানী খালে ডিহাইড্ৰেশ্যন নহয় ডিহাইড্ৰেশ্যন হ'ব নিদিব আপোনাৰ এলাৰ্জি আছে এলাৰ্জি ট্ৰিটমেণ্ট কৰক আপোনাৰ যদি এনেকুৱা কিবা ৰোগ আছে যদি আপুনি হিমোগ্ল'বিনৰ থাইৰয়ডটো চেক কৰক আৰু সেইমতে আপুনি ট্ৰিটমেণ্ট কৰক এলকহল খুব ইম্পৰ্টেণ্ট এলকহল আৰু স্মকিং একেবাৰে নকৰিব স্মকিং কৰা লোকসকলৰ এইবিলাক ক'লা পৰা দেখা যায় তাৰ বাহিৰে যদি আপোনাৰ ৰ'দত যায় আপুনি ছানগ্লাছ ইউজ কৰক আৰু ইম্পৰ্টেণ্ট এটা বস্তু কৈছোঁ আপুনি কৰিব পাৰে যে আপুনি কিছুমান স্পঞ্জিং কৰিব কোল্ড স্পঞ্জিং বুলি কওঁ আপুনি তুলা বা কটন লৈ পেলাই ঠাণ্ডা পানীত ডুবাই পেলাই আপুনি ইয়াত ৰাখিব পাৰে নাম্বাৰ 1 নাম্বাৰ 2 কি কৰিব পাৰে আপুনি তিয়হ কাটি সৰু সৰু শ্লাইচ কৰি ফ্ৰিজত 15 মিনিটমান ৰাখি আৰু ঠাণ্ডা হৈ যাব সেই শ্লাইচবিলাক চকুত ৰাখিব পাৰে তাৰ বাহিৰে আপুনি কি কয় বিলাহী আপুনি ৰসটো ওলাই পেলাই সেই ৰসটোক কটন বা সেনেকুৱা ধৰণৰ তুলাৰে শুহি পেলাই আপুনি ইয়াত লগাব পাৰে আৰু বিলাহীত খুব বেছি পৰিমাণে লাইকোপিন থাকে এইটো খুব ভাল এটা এণ্টি অক্সিডেণ্ট হয় তাত বহুতখিনি হেল্প হয় তাৰ বাহিৰে কি কৰিব পাৰে আপুনি আলুও সেনেকৈ কাটি ৰসটো ওলাই লৈ পেলাই আপুনি চকুৰ গুৰিত দিব পাৰে কটনেৰে সেইখিনি বা আপোনাৰ তুলাৰে সেইখিনি শুহি মানে লৈ পেলাই তাৰ বাহিৰে আপুনি কি কৰে টি বেগছ মানে আপুনি যিটো সেই চাহৰ কিছুমান সৰু সৰু পেকেট আহে আমি যি ডুবাই পেলাই খাওঁ স্পেচিয়েলি গ্ৰীণ টি বেগছ তাত খুব বেছি এণ্টি অক্সিডেণ্টছ থাকে আৰু সেই তাত কেফিন এইবিলাক খুব হেল্প কৰে সেই টি বেগবিলাক ভালকৈ আপুনি পানীত তিয়াই পেলাই তাৰপিছত অকণমান ফ্ৰিজত থৈ ঠাণ্ডা কৰি পেলাই সেই টি বেগবিলাক আপুনি চকুৰ তলত ৰাখিব পাৰে খুব দৰকাৰী টি বেগ ৰখাটো খুব দৰকাৰ সেই গ্ৰীণ টি এক্সট্ৰাক্ট বুলি কয় গ্ৰীণ টি এক্সট্ৰাক্টটো বহুত ভাল হয় তো গ্ৰীণ টিটো আপুনি সেই বেগ লৈ সেই সৰু সৰু যেতিয়া গ্ৰীণ টিৰ আপোনাৰ সেই মানে পেকেট পায় সেই পেকেটবিলাক আপুনি পানীত তিয়াই পেলাই আপুনি থ'ব পাৰে তাৰ বাহিৰে আপুনি কৰিব পাৰে কি যদি আলমণ্ড অইল লৈ পেলাই তাত অকণমান 2 টোপমান আপুনি নেমু টেঙা চেপি ভিটামিন চি খুব বেছি পৰিমাণে থাকে আপুনি ইয়াত লগাব পাৰে তাৰ বাহিৰে আপুনি গোলাপ জল লগাব পাৰে তাৰ বাহিৰে আপুনি এল'ভেৰাও লগাব পাৰে তো বেছিক আইডিয়াটো যে এইখিনি বস্তুত যাতে সি কোল্ড হৈ থাকক ঠাণ্ডা হৈ থাকক আৰাম পাওক আৰু লগতে যাতে এইখিনি মইশ্চাৰাইজ হৈ থাকে সেইটো খুব ইম্পৰ্টেণ্ট তাৰ বাহিৰে খুব বেছি মানে চকুত যদি ষ্ট্ৰেছ পৰা কামবিলাক কৰিব নালাগে মোবাইল বেছি সময় যিখিনি লাগে আমি কৰোঁ বাকীখিনি আমি যিমান পাৰোঁ আমি কিতাপ নিজে পঢ়ি কৰিব লাগে যিটো আমি কিতাপৰ কথা কওঁ কিতাপখন যেতিয়া পঢ়োঁ ন আপোনাৰ ডাঙৰ জেগা এটাত আমাৰ
আমাৰ হয়তো দৃষ্টিশক্তিটো তাত থাকে কিন্তু যেতিয়া মোবাইলটো বহুত সৰু হৈ যায় চ' আমাৰ কম জেগা এটাত আমাৰ চকুটো কনচেণ্ট্ৰেট কৰিব লগা চকুত বহুত ষ্ট্ৰেছ পৰে চ' মোবাইলটো যিমান পাৰা যায় এভইড কৰিব লাগে যিবিলাক লোকৰ ডাৰ্ক চাৰ্কলছ আছে তাৰ বাহিৰে ডাৰ্ক চাৰ্কলছ আৰু এটা ইম্পৰ্টেণ্ট কাৰণ হৈছে মানসিক ষ্ট্ৰেছ এংজাইটি বা ডিপ্ৰেশ্যনত থাকিলেও এইবিলাক ক'লা পৰা যেন লাগে চ' এংজাইটি ডিপ্ৰেশ্যন এইবিলাক বিষাদগ্ৰস্ততা অতিবাদ চিন্তা এইবিলাক যিমান পাৰে দূৰত ৰাখিব লাগে নহ'লে ডক্তৰৰ সহায় ল'ব লাগে আৰু লগতে য়োগা মেডিটেশ্যন এইবিলাক কৰিব লাগে আৰু ৰেগুলাৰ শাৰীৰিক যিটো শাৰীৰিক ব্যায়াম এক্সাৰচাইজ কৰিব লাগে ব্যায়াম কৰিলে আমাৰ শৰীৰৰ পৰা টক্সিনছবিলাক বেয়া বস্তুবিলাক আমাৰ ঘামৰ জৰিয়তে বা আমি পেচাবৰ জৰিয়তে আমাৰ শৰীৰৰ পৰা ওলাই যায় গতিকে ৰেগুলাৰ এক্সাৰচাইজ কৰাটো খুব দৰকাৰী তো এইখিনি কথা এইকাৰণেই ক'লোঁ বহুতে ভাবে যে ডাৰ্ক চাৰ্কলছ পৰিছে চ' মই কিবা এটা মোক মলম লিখি দিয়ক তেনেকুৱা নহয় প্ৰতিজন লোকৰ ডাৰ্ক চাৰ্কল পৰাৰ কাৰণটো বেলেগ হ'ব পাৰে কাৰোবাৰ হিমোগ্ল'বিন কমাৰ কাৰণে হ'ব পাৰে কাৰোবাৰ থাইৰয়ডৰ কাৰণে হ'ব পাৰে কাৰোবাৰ অতিবাদ ষ্ট্ৰেছ চকুত পৰাৰ কাৰণে হ'ব পাৰে কাৰোবাৰ মানসিক অশান্তিৰ কাৰণে হ'ব পাৰে কাৰোবাৰ ভালকৈ পানী নোখোৱাৰ কাৰণে হ'ব পাৰে কাৰোবাৰ এলকহল মদ বা স্মকিং কৰাৰ কাৰণে হ'ব পাৰে তো সেই বস্তুটো কথা জানিব লাগিব কাৰণ আপুনি সেইকেইটা যদি নিজে জানি পেলাই তাৰ এগেইনষ্টত কাম নকৰে আপুনি যিমানে মলম বা যিমানে যি নাখানে কিয় আপোনাৰ কেতিয়াও ডাৰ্ক চাৰ্কলছটো নাযায় শেষত গোটেইখিনি কোৱাৰ পিছতো যদি আপোনাৰ নকমে যে আপোনাৰ জেনেটিক হয় যে আপোনাৰ নাই কোনো ধৰণৰ টেষ্ট কৰিও গম পোৱা নাই আৰু কোনো ধৰণৰ ট্ৰিটমেণ্ট লৈ ভাল পোৱা নাই তেতিয়াহ'লে আপুনি মেকআপৰ কনচিলাৰ লোৱাৰ বাহিৰে একো বেলেগ উপায় নাই ধন্যবাদ আৰু যদি আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে আৰু ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিব